আজি মালিগাঁও ৰেলৱে মুখ্য কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী হাতত লৈছে অনুসূচিত জাতি জনজাতি কৰ্মচাৰীসকলে। প্ৰতিবাদী কাৰ্যসূচীত বহু কৰ্মচাৰী উপস্থিত। এখন মেমৰিয়েণ্ডাম ৰেলৱে জেনেৰেল মেনেজাৰক প্ৰদান। ইয়াৰে এটা কপি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে প্ৰতিবাদীসকলে। চৰকাৰে যি অতিৰিক্ত আইন জাপি দিছে অনুসূচিত জাতি জনজাতিৰ ওপৰত, এই আইন কোনো প্ৰকাৰে মানি নলয় বুলি দাবী সংগঠনটোৰ। আৰু যদি চৰকাৰে এই ক্ষেত্ৰত কোনো পদক্ষেপ নলয় তেনেহ'লে ইয়াতকৈ ডাঙৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলি প্ৰকাশ সংগঠনটোৰ। 28/8/2024 তাৰিখে সদৌ ভাৰত অনুসূচিত জাতি জনজাতি ৰেল কৰ্মচাৰী সংগঠনৰ তৰফৰ পৰা দিয়া আহ্বান কৰ্মে যোৱা 1/8/2024 তাৰিখে ভাৰতৰ সুপ্ৰিম কোৰ্টৰ পৰা দিয়া যি SC/STৰ ক্লাছিফিকেশ্যনৰ ওপৰত যি ৰায়দান কৰিছে এইটোৰ ওপৰত আমি প্ৰটেষ্ট কৰি আজি সমগ্ৰ আমি এনাফিলৰ পৰা আমি তাৰ প্ৰটেষ্ট কৰিছোঁ। আৰু এই সংক্ৰান্তত আমি আজি ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়লৈ এখন আমি স্মাৰক পত্ৰ প্ৰদান কৰিম থ্ৰু জেনেৰেল মেনেজাৰ এনাফ ৰেলৱে। আমি এই সংক্ৰান্তত এইখিনিয়ে ক'ব বিচাৰিছোঁ যে ভাৰতৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া পাৰ্ট অফ দি 3 organs, that is executive, judiciary and parliamentary system. Unless and until it is passed by the parliament, Supreme Court had to be exonerated from giving such type of order against of the classification of Silk Caste and Silk Tribe, owing that the reservation was based on the basis of the untouchability, and in our constitution is clearly speaking in justice that social reform should be there. Until and unless caste system is not end, till then the reservation will go on, and nowhere in Indian constitution there is article 341, 342, nowhere is mentioned that reservation can be classified against criminal or anything like that, which has been ignored by the Supreme Court of India illegally, unconstitutionally. এইটোৰ ওপৰতে আজি আমি সমগ্ৰ এনাফ্ৰেলৰ কৰ্মচাৰী বৃন্দই SC/STৰ সকলোৱে লগ লাগি আমি ইয়াত প্ৰটেষ্ট কৰিছোঁ। আমি আশা ৰাখিছোঁ যে ভাৰতবৰ্ষৰ Her Excellency the Honorable President of India will pass an order addressed to the Prime Minister of India to end this problem by enactment of one bill in the Parliament, that until and unless social discrimination is end, untouchability is end, no longer any bill of such type of classification should be made. আমি এইটো মহোদয়লৈ আমি অনুৰোধ আমি জনাম। মিডিয়াৰ মাজেৰে আপোনালোকৰ মাজেৰে আমি এইটো কথাই ক'ব বিচাৰিছোঁ যে আজি 2014ৰ পৰা শুৰু কৰি আজিলৈ যিমান অন্যায় হৈ আছে SC/STৰ ওপৰত যি হৈছে আগতকৈ বেছি হোৱাৰ চিষ্টেম আহিছে। আজি ভাৰতবৰ্ষৰ more than 6,500 subcaste আছে who made this and to why? Only for that to make a problem to the Aborigine people of the state. আৰু এইকাৰণে আমি ইয়াৰ মাজেৰে ভাৰতৰ যি আজি গভৰ্ণমেণ্ট আছে আমি গভৰ্ণমেণ্টক ক'ব বিচাৰিছোঁ, যদি SC/STৰ ওপৰত এই অত্যাচাৰ বাৰে বাৰে জাপি দিয়া হয়, আমি ভাৰতৰ আদিম অধিবাসী আমি এইটো কেতিয়াও সহ্য নকৰিম। গোটেই ভাৰতবৰ্ষ বন্ধ হৈ থাকিব। আৰু যেনেকৈ এইকাৰণে এইটো হ'ব আমি নিদিওঁ যে যদি হ'ব লাগে ইকুৱেল হ'ব লাগে। আজি একটা মুছলিমীয়া পাৰ্চেণ্টেজ মানুহে আজি ভাৰতৰ গোটেইখিনি অকুপাই কৰি বহি আছে, য'ত আমি আজি 40% আমি SC/ST OBC কৈ তাতকৈ বেছি আছোঁ, আমি আজি ডিপ্ৰাইভ হৈ আছোঁ। আমি আশা ৰাখিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অনতিপলমে এই বিলখন পাৰ্লিমেণ্টত আনিব আৰু ডিছক্ৰিমিনেশ্যন এগেইনষ্ট দি SC/ST উইল বি ষ্টপ। আৰু সবচে ডাঙৰ কথা আজি বিজেপি চৰকাৰৰ দিনত আমি এইটোৱে ভোগ কৰিছোঁ যে কাষ্ট ক্ৰিডৰ ওপৰত আমাক যুঁজাই কিনে আমাৰ মাজত যি ডিছক্ৰিমিনেশ্যন আছে, এই যিটো ক্ৰিয়েট কৰিছে এইটোক আমি বেয়া পাইছোঁ। আৰু আমি ভাৰতীয় হয় আৰু উই আৰ দি ইণ্ডিয়ান এণ্ড দি ভাৰতীয় অফ দি নেশ্যন। আমাক এনেকুৱা কৰিব নোৱাৰে। যদি ক্ৰিমিনেলে আছে আহিব লাগে, দেন হোৱাই নট ইন দি হায়াৰ কাষ্ট, সিহঁতেওতো ক্ৰিমিনেল আছে, তাৰ মাজতো ক্লাছিফিকেশ্যন কৰক। চিফ জাষ্টিচ আজি জাষ্টিচ যিবিলাক হৈছে বাইলেটাৰেল পলিচিত হৈ আছে। আজি সৰু এক্সাম্পল আমাৰ সেইদিনা কোৱাটাৰ এটাই DGM দি দিছে। এই যিটো ডিছক্ৰিমিনেশ্যন আজি আমাৰ ভাৰতৰ প্ৰধান ৰাষ্ট্ৰপতিবিলাকৰ ওপৰত যি অত্যাচাৰ হৈছে আনটাচেবিলিটিৰ ওপৰত, এইবিলাক আমি সহ্য নকৰিম। আমি আগৰ ফালে ইয়াতকৈ ডাঙৰ আন্দোলন কৰিম। ভাৰত বন্ধ এদিন নহয় বহুত দিন হৈ যাব পাৰে।
আমি আশা ৰাখিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ এইবিলাক শুনিব, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এডভাইচ কৰিব আৰু অনতিপলমে এনাক্টমেণ্টৰ এখন বিল আনিব, যিটোৰ কাৰণে আমাৰ এইটো সংৰক্ষণ হ'ব। এইটো আশা ৰাখি আজি আমি ইয়াত লগ লাগিছোঁ। আমি ভাবিছোঁ আপোনালোকৰ মাজেৰে আমাৰ যি ভিউ আছে ইট উইল স্প্ৰেড ইন অল এণ্ড উই এক্সপেক্ট অল দি কোঅপাৰেশ্যন ফ্ৰম অল দি পিপল অফ ইণ্ডিয়া, ষ্টেট, আছাম। আজি আমাৰ NF ৰেলৱে এমপ্লয়িজ CSC এছ'চিয়েশ্যনৰ ফালৰ পৰা যোনটো প্ৰটেষ্ট কৰিছোঁ, আমাৰ বিৰোধী সুপ্ৰিম কোৰ্টৰ যোনটো 1 আগষ্টৰ ভাৰ্ডিক্ট আছিল তাৰ এগেইনষ্টত আমি বিৰোধিতা কৰিছোঁ। তাতে আপোনাৰ ক্ৰিমি নন ক্ৰিমি লেয়াৰ ক্লাছিফিকেশ্যন ব্যৱস্থা কৰিছে, যোনটো কমপ্লিটলি আনকনষ্টিটিউচনেল, আৰু যাৰ কাৰণত আমাৰ ইয়াৰে গোটেইখিনি NF ৰেলৱে SC ST এমপ্লয়িজে আহি পেলাই বিৰোধিতা কৰিছে। আমি এইটো জনাব বিচাৰিছোঁ যে উই আৰ কমপ্লিটলি এগেইনষ্ট দ্য সুপ্ৰিম কোৰ্ট ডিচিজন, আৰু এই বস্তুটো বহুত সোনকালে আপোনালোকে চেঞ্জ কৰক, ল এনেক্টমেণ্ট আনক পাৰ্লিয়ামেণ্টত আনি পেলাই এই বস্তুটো চেঞ্জ কৰক, নহ'লে আমাৰ গোটেইখিনি ভাৰতবৰ্ষৰ যিখিনি SC ST এমপ্লয়িজ আছে চবেই অসুবিধাত ভুগিব। দিনত গোটেই ভাৰতবৰ্ষত এই তাৰিখতে আপোনাৰ জোনেলত এই কাৰ্যসূচীটো চলি আছে। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।